নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল বৰ্ষাছ কিচেনলৈ মই বৰ্ষায়ে আদৰণি জনাইছো আজি মই আপোনালোকলৈ লৈ আহিছো আইসক্ৰীমৰ এটা সোৱাদ লগা ৰেচিপি এই গৰমত আমি যদি এটা আইসক্ৰীম খাবলৈ পাও তেন্তে আৰু কি লাগে ন দেহ মন পুৰা হাত পৰি যায় নহয় জানো কিন্তু এতিয়াতো লকডাউন সো বাহিৰলৈ ইমান যাব নোৱাৰি হেইভাবে মই আপোনালোকক দেখুৱাম ঘৰতে কেনেকৈ দোকানৰ দৰে টেষ্টি আইসক্ৰীম বনাব পাৰি তেন্তে পলম নকৰি ভিডিওটো আৰম্ভ কৰো আইসক্ৰীমটো বনাবলৈ আমাক কি লাগিব আমি চাই লওঁ আহকচোন এয়া মই হুইপ ক্ৰীম লৈছো আপোনালোকৰ তাত যদি এইটো নাথাকে তেতিয়া হলে আপোনালোকে আমুল ফ্ৰেছ ক্ৰীমটো ভালদৰে ফেটি ব্যৱহাৰ কৰিব পাৰিব পানীখিনি ব্যৱহাৰ নকৰিব যিখিনি ডাঠ থাকে সেইখিনি আপোনালোকে ভালদৰে ফেটি ইয়াত দিব পাৰিব আৰু এইটো চেনি গুড়া কৰি লৈছো মই মিক্সাৰত এয়া ড্ৰাই ফ্ৰুটছ এটো চকলেট এটো অপচনেল হয় আপোনালোকৰ তাত নাথাকিলে দিব নালাগে এটো চকলেট চিপছ এটো অপচনেল হয় এয়া গাখীৰ এয়া আম যেহেতু মই আইসক্ৰীমটো আম দি বনাম আম আৰু কাষ্টাৰ্ড দি বনাম এটো কাষ্টাৰ্ড এটো বাটাৰ এটো ভ্যানিলা এসেন্স এটো মই ভ্যানিলা ফ্লেভাৰ দিছো কাৰণে ভ্যানিলা এসেন্স লৈছো এতিয়া আমি এইখিনি বনাম এতিয়া আমি আমখিনি মিক্সাৰত গুড়ি কৰি লম এয়া হুইপ ক্ৰীমখিনি মই আকৌ এবাৰ ভালদৰে ফেটি লৈছো তাৰ পিছত মই ইয়াত চেনি দিম তাৰ পিছত আকৌ এইখিনি ভালদৰে মিক্স কৰি লব আপোনালোকে মিক্স যিমান ভালদৰে কৰিব সিমান আইসক্ৰীমটো সফট হ'ব দোকানৰ দৰে সোৱাদ হ'ব তাৰ পিছত এইখিনি আমখিনি এড কৰিম তাৰ পিছত আকৌ ভালদৰে মিক্স কৰিছো ইয়াতে মই 1 চামুচ বাটাৰ দিম বাটাৰটো অপচনেল হয় নিদিলেও হ'ব এতিয়া আমি ইয়াত কাষ্টাৰ্ড এড কৰিম কাষ্টাৰ্ড এড কৰাৰ আগতে এয়া মই গাখীৰ লৈছো তাৰ পিছত ইয়াত মই কাষ্টাৰ্ডখিনি আগতে ভালদৰে ফেটি লম কাষ্টাৰ্ড মই বেছি নিদিও 2 চামুচ দিম ভালদৰে মিক্স কৰি ল'ব এতিয়া কাষ্টাৰ্ডখিনি আমি গৰম গাখীৰ দি দিম এয়া কাষ্টাৰ্ডখিনি হৈ গ'ল এতিয়া আমি এইখিনি আইসক্ৰীমৰ বেটাৰটোত এড কৰিম এয়া ইয়াতে কাষ্টাৰ্ডখিনি মই দি দিলোঁ এতিয়া ইয়াতে ভ্যানিলা এসেন্সটো দি দিম
এতিয়া এইখিনি আকৌ মিক্সিত ব্লেন্ড কৰি লম এয়া মিক্সিত ব্লেন্ড কৰি ললো ইয়াতে আমি এতিয়া ড্ৰাই ফ্ৰুটছ খিনি দিম চকলেট খিনি দিম ইয়াতে মই ফুড কালাৰটো দিছো হেতু অপচনেল হয় মই আইসক্ৰীমটো কালাৰ হ'ব কাৰণে হেতু ইউজ কৰিছো আইসক্ৰীমৰ এই ফেটাটোৱে মেইন হয় আপোনালোকে বহুত ভালদৰে ফেটিব বস্তুখিনি এয়াৰ টাইট কন্টেইনাৰ এয়া ইয়াতে দি দিম এয়া তাৰপিছত এইখিনি ওপৰতে দি দিম এইখিনি মই ডিপ ফ্ৰিজত 8 ঘণ্টা থওঁ এয়া মোৰ আইসক্ৰীম ৰেডি কমপ্লিট 8 ঘণ্টা মই ডিপ ফ্ৰিজত থৈছিলোঁ এতিয়া মই এইখিনি উলিয়াম